আবদ্ধ হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টু সaikia। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী কাৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মন্টু সaikia বিবাহপাশত আবদ্ধ হ'ল। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁ বৈবাহিক জীৱনৰ বহুত শুভকামনা জনালোঁ। হয়, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক আপুনিও জনাওক শুভকামনা। বন্ধু বান্ধৱীসকল, আপোনালোকে খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। ধন্যবাদ।